শুৱালকুছিৰ মূল প্ৰৱেশ পথত দুপৰ নিশা পৰ্যন্ত আৰক্ষী আৰু CRPFৰ নিশ্চিদ্ৰ তালাচী অভিযান। হয়, বস্ত্ৰনগৰী শুৱালকুছিৰ মূল প্ৰৱেশদ্বাৰত আৰক্ষী আৰু CRPFৰ নিশ্চিদ্ৰ তালাচী অভিযান। চাওক, দুপৰ নিশা পৰ্যন্ত কিদৰে CRPF আৰু আৰক্ষীৰ এটা বৃহৎ দলে চলাইছে প্ৰতিখন বাহনতে তন্ন তন্ন তালাচী অভিযান। এফালে নৈশ সান্ধ্য আইন জাৰি আছে কামৰূপ জিলাত, আনফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই ড্ৰাগছ নিচাযুক্ত দ্ৰব্য চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বিগত কিছুদিনত অসম আৰক্ষীয়ে এনে চিণ্ডিকেট চক্ৰ অথবা ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে ব্যাপক হাৰত চলাইছে অভিযান। এই অভিযানৰ ফলস্বৰূপে শুৱালকুছিৰ মূল প্ৰৱেশ পথত আৰক্ষী আৰু CRPFৰ এটা বৃহৎ দলে চলাইছে নিশ্চিদ্ৰ তালাচী অভিযান। শুৱালকুছিত প্ৰৱেশ কৰা আৰু শুৱালকুছিৰ পৰা প্ৰস্থান কৰা প্ৰতিখন বাহনতে আৰক্ষী আৰু CRPFৰ বাহিনীয়ে নিশ্চিদ্ৰ তালাচী অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। Music